খানাপাৰা আছোঁ। খানাপাৰাৰ মষ্ট ধুনীয়া ঠাইখিনিত ধৰি আছো চাগে। হেলমেট পিন্ধি ললো বৰ্তমান। আগত আছে ট্ৰেফিক পুলিচ। খানাপাৰা আছোঁ। খানাপাৰাৰ মষ্ট ধুনীয়া ঠাইখিনিত এইখন সেইফালে এখন গাঁও আছে, যোৱা নাই আজিলৈকে। আৰু এইফালে আছে গাড়ীবিলাক, ভাবিছে এইকেইটাৰ কি হ'ল। বাকী এইফালে যাওঁ। ভিউ ফটো উঠিম এতিয়া। বাকী যাব মন গৈছে, সেই ওপৰৰ সেইখিনিলৈকে যাব মন গৈছে। ভাল হৈছে না? এই ৰাস্তা এটা আছে, এইফালে আছে, গাঁওখন আছে। বাকী জেগাখিনি বাৰু শ্বিলঙৰ দৰে লগা নাই নে? লাগিছে ন? বাকী ফটো উঠিম এতিয়া। সেই গাঁও ধুনীয়া, সেই গাঁওখন খানাপাৰাৰ সেই অচিন গাঁওখন। ৰাস্তাইদি পাৰ হৈ থাকোঁতে ইমান ধুনীয়া ঠাই এখন দেখিছোঁ, নৰখিনি কেনেকৈ থাকোঁ। বহুতেই ধুনীয়া। ওপৰৰ সেই পাহাৰখন, সেই গাঁওখন, মন গৈছিল তালৈ গৈ এপাক ফুৰি আহোঁ। কিন্তু ইমান সহজো নাছিল। দেখাত যদিও দূৰৰ পৰা ওচৰ যেন লাগিছিল, সিমান ওচৰ নহয়। ঘূৰি গ'লে ৰাস্তাটো চিনি নাপাওঁ কোনফালেদি যাব লাগে, সেইটো কাৰণে যোৱা নহ'ল। কিন্তু খুবেই ধুনীয়া পাহাৰখন, চাওকচোন, খুবেই। আপুনি যদি চাই মন যাব যে তালৈকে এবাৰ গৈ আহোঁ। তাৰপিছত ৰিটাৰ্ণ হ'লোঁ আৰু গুৱাহাটীলৈ বুলি। স্মাইলটো কেনেকুৱা লাগিছে পিছে জনাব। বুজিয়ে পোৱা নাই। স্পীড পেট্ৰল আছে নেকি? মানে এইটো কি হয়? কি হয় এইটো? ভাল কি স্পীড পেট্ৰল দিছে? অঁ বেছি। কিমান কিমান? 74 নে কিমান? 72 কেনেকুৱা লাগিছে আহি? এনেকুৱা ধুনীয়া জেগা দেখালো, তাৰ বিষয়ে কি ক'ব? বহুত গৰম, ইমান ধুনীয়া সেই জেগাখিনি, মজা। শ্বিলং লাগিছে নেকি বাৰু জেগাখিনি? ওপৰত ধুনীয়া হ'ব বুজিছ। চানা ৰাস্তাটো দেখিছনে? সেই ৰাস্তাটো যে হয়নে? গৰমত ইয়াতে ঘৰ এটা বান্ধি পেলাই থাকিব পাৰো। তোক মই তুলি আছো, ধুনীয়াকৈ তুলি আছো। মই হাইৱেটোৰ এটা ভিডিঅ' কৰি লওঁ।